হেল্ল' বন্ধু বান্ধৱীসকল, মই পংকি কিচেনলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা সৰু সুৰা ব্লগ। আজিতো ভোগালী বিহু, আৰু ভোগালী বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা থাকিল। আৰু বিশেষকৈ আজি উৰুকাত আমি আজি ভাবিছোঁ ভোজ, মানে ওচৰ চুবুৰীয়া সকলোৱে মিলি ভোজ খাম ভাবিছোঁ। তাৰপিছতে আৰু এতিয়া আমাৰ ভোজৰ আয়োজন চলিলেই আচলতে, মানে ৰাতিলৈ খানা হ'ব, কিন্তু এতিয়াৰ পৰা আমি মানে কৰিছোঁ আৰু যা যোগাৰ লগাইছোঁ। তাৰপিছতে কিন্তু বতৰ ইমান বেয়া, ইমান বৰষুণ দিছে চাওকচোন, ধৰিব পাৰিছেনে আপোনালোকে? ইমান বৰষুণত এতিয়া আমি ওলাই যাবই নোৱাৰিছোঁ। কি কৰিছা? ই কিবা এটা কৰি থাকে, একদম মুখৰ ভিতৰত কিবা এটা ভৰাই আৰু একো নাই। কিন্তু ইমান ঠাণ্ডাত আমি এতিয়া ওলাই যাব পৰা নাই। সেইফালে কি কৰি আছে আৰু সেইফালে খানালৈ বনাবলৈ মানে ঠিক ঠাক কৰি আছিলে। যাবলৈ মনটোতো পূৰাই গৈছে, কিন্তু আমি যাব পৰা নাই ন। এবাৰ আমি দুবাৰ তিনিবাৰ অহা যোৱা কৰিলোঁ এতিয়ালৈকে। কিবা কিবি বস্তুবোৰ লাগে, কিবা কটাৰী লাগে, এই কিবা লাগে, দি আহি আছোঁ। কিন্তু বৰষুণ দি দিলে যে গুচি আহিলোঁ। তাৰপিছত আপোনালোকক তাত গৈ ভালকৈ দেখুৱাম বাৰু দেই। আমাৰ বৰ্তাসকলে বা আমি মাইকী মানুহবোৰ ঘৰৰ ভিতৰত সোমাই আছোঁ, আৰু বৰ্তা খুৰা মানে গোটেই তেওঁলোকে কষ্ট কৰিছে। আকৌ আমিহে কৰিবগৈ লাগে আচলতে। আমিবোৰ আকৌ আৰামত ভিতৰত সোমাই ঘৰৰ ভিতৰতে সোমাই আছোঁ ঠাণ্ডা বুলি। মতা মানুহবোৰে বহুত কষ্ট কৰিছে। দেখুৱাম, সকলোকে দেখুৱাম, ঠিক আছে? চাই থাকক আপোনালোকে। এতিয়া আমি ঘৰত কি কৰি আছোঁ সেইটোকে অলপ দেখুৱাই লওঁ। বাহিৰত যিহেতু আমি যাব পৰা নাই, মইতো একদম বিন্দাছ। আজি মোৰ বিহু পূৰা লাগিছে। বিহু লাগিছে মানে মই সঁচা কথা ক'বলৈ গ'লে মই একোৱে কাম কৰা নাই। বৌয়ে কৰি আছে, তাই পূৰা গান লগাইছে। এতিয়া তাইৰ ওচৰলৈ গ'লে হেৰি হ'ব, আমাৰ কপিৰাইট লাগি যাব ন, কাৰণ গান পূৰা বৌয়ে লগাই আছে। আমি দুটা আৰু যি টি কৰি আছোঁ, একো মানে মইতো কামেই কৰা। চৰি তোমাৰ গাত লগাই গৈছিলোঁ, মোবাইলটো তাৰ গাতেই লাগি গৈছিলে। তাৰপিছত হেৰি কি কৰি আছিলোঁ আমি, কি কৈছোঁ মই যে কামো কৰা নাই আজি। মায়ে আৰু বৌয়ে কিবা বনাইছে, অকল ভাতখিনি পাতিলোঁ। মোৰ ইমান বিহু লাগি আছে, মানে মনেই যোৱা নাই আজি একো কৰিবলৈ। আচলতে আৰামত বহি থাকিবলৈ মন গৈছে। আৰু বাহিৰত গৈ বিৰাট ভাল লাগিছে। বাহিৰৰ হাৱা আৰু বাহিৰত জুইকুৰা জ্বলাই দিয়াৰ লগে লগে কি আৰাম লাগে নহয় জানো ভিতৰত। আমি দুটা মানে বিশেষকৈ পৰহিৰ পৰা আমাৰ বিহু লাগি আছে ন। আমাৰ ওচৰত মানে জুই জ্বলাই আছে, আমি দুটা পূৰা গুচি যাওঁ, মস্তি কৰোঁ, আকৌ আহি যাওঁ। এতিয়া আমাৰ যাওঁ লাগি আছে আমাৰ দুইটা, কিন্তু আমি বৰষুণৰ কাৰণে যাব পৰা নাই। এতিয়া ঘৰতো এতিয়া আমি কি কৰিম আৰু, সেইকাৰণে ব্লগটোকে বনাই আছোঁ। আৰু আমি এইবোৰকে কৰি মেলি টাইম পাছ কৰি আছোঁ। আপোনালোকে বৰ নহ'ব আকৌ চাই পিনে আমাক ন। আৰু বহুত দিন মই ৰেচিপি দিয়াই নাই নহয় জানো ৰাইজ, দিবতো লাগিছিলেই। আমাৰতো মোৰ ভতিজা, মোৰ ছোৱালীয়ে কৈ হেৰান হৈ গৈছে, বোলে তুমি ৰেচিপিও নবনোৱা হ'লা, আমি খাবও নোপোৱা হ'লোঁ। বিৰাট বকি থাকে, গালি পাৰি থাকে আমাক। বনাম আৰু আপোনালোকে পাব, অতি সোনকালে পাব। এলাহ বেছি বাঢ়িলে আচলতে মোৰ। আৰু সেইখিনি সময়ত যিটো সময়ত বনাওঁ, মোৰ এই কিবা কিবি থাকে, এই টোপনি ধৰে ঠাণ্ডা বতৰত। আকৌ গৰম দিন বুলি গৰমত নবনালোঁ, এতিয়া ঠাণ্ডা দিন বুলি ঠাণ্ডাত বনাবলৈ মন নাযায়। ঠিক আছে, বনাম, আপোনালোকক দিম বাৰু। ঠিক আছে, আমি এতিয়া বেছি ইমান কথা নাপাতোঁ আৰু ন, বৰিং হৈ যাব নহ'লে। আমি যেতিয়া আকৌ বাহিৰলৈ যাম তেতিয়া আপোনালোকক দেখুৱাই থাকিম, হয় নাই? কিবা এটা কোৱা তুমি। হেপ্পী বিহু কৈ দিয়া, হেপ্পী ভোগালী বিহু, হেপ্পী ভোগালী বিহু। ঠিক আছে, বাই বাই এতিয়ালৈ। আপুনি স্কুটি লৈ যাব নোৱাৰে। নিমখ কিমান? 1 কেজি। এই 5 টকীয়া পেকেট এটা আনক। নিমখ আৰু হালধি। এইফালে পূৰা আয়োজন চলিছে আমাৰ একেবাৰে। এই এখন মামৰ লাগি থাকিলেচোন আকৌ। এই আচলতে নামঘৰৰ বস্তুবোৰ বহুত দিন ইউজ কৰা হোৱা নাই যে। এইফালে পূৰা আয়োজন চলি আছে আমাৰ খানা, একদম কি হ'ব আৰু। আমি ওলাইছোঁ। এইয়া হিৰো আহি গ'ল। হাই হিৰো, এইফালে আহি গ'ল। আমি ওলাইছিলোঁহে হাৱা ল'বলৈ, তেওঁ আহিয়ে গৈছে একদম। ইছ, সেইটো চা, হেপ্পী বিহু কৈ দিয়া আকৌ। হেপ্পী বিহু টু অল। আমি এতিয়া জুই চাবলৈ যাওঁ বুলি ওলাইছোঁ। তুমি আহিলা, তুমি যোৱা বাৰীত মামাক শেষ কৰি লওঁ, তাৰপিছত আমি যাম এতিয়া দেই। আমি দেখুৱামগৈ বাৰু ৰাইজ, দেখুৱাই আছোঁ আপোনালোকক। আমি কি মজা কৰিছোঁ। ঠাণ্ডা 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 ঠাণ্ডা। খোলা। এতিয়া দেখুৱাই আছোঁ ৰাইজ, হ'ব। এয়া নামঘৰ, এয়া বৰ্তাহঁতে পূৰা আয়োজন চলাই আছে। এয়া মই মোবাইলটো হাতত লৈ আহি আছোঁ আৰু চবকে দেখাবলৈ। একদম দিনৰ পৰাই চলিলে আজি।
খানা বনিছে কি বনাইছে এতিয়া এয়া মাছ মাছৰ ফ্ৰাই মাছৰ ফ্ৰাই বিলাহী বেঙেনা এয়া পেটুৱে ফ্ৰাই হ'ব বেঙেনা পেটু আৰু হেৰি মজা হ'ব আৰু এটা বাসমতি ভাত হ'ব বাচমতি আনিছে নি হয় নেকি এয়া প্ৰদীপ দা বনিছে নেকি অমিত দা কি বেঙেনা মাছৰ পেটু ঠিক আছে আৰু ফুকন বৰ্তা এয়া চাওক আজি উৰুকা বুলি আমাৰ ঘৰত বাহু মাছ বিলাহীৰ লগত এতিয়া মানে কি ভাঙিয়ে যাব দেই বেছিকৈ লৰচৰ নকৰোঁ এয়া আপোনালোকক দেখুৱাইছোঁ আৰু বাহু মাছ বনালোঁ তাৰপিছত আৰু কি গাহৰি বনালা গাহৰি ফ্ৰাই অকণমান এয়া তাৰমানে বেছি এতিয়া খাবলৈ মানুহ নাই সেইকাৰণে এতিয়া অলপ অলপকৈ বনোৱা আছে কাৰণ গধূলিলৈ ভোজ খোৱা হ'বই যে এয়া আকৌ বিহু বুলি ওলাইছোঁ আৰু ৰাইজ একদম পূৰা কাপোৰ চাপোৰ মায়ে কৈছে এখন লৈ যায় ইমান বতাহ মাৰিছে বোলে ইমান ঠাণ্ডাও কিহেনো পালে বাৰু কওকচোন এই বিহু বতৰত সেয়া বৰষুণ টোপাল পৰিয়ে আছে আমাৰ মেজি কাইলৈ ৰাতিপুৱা জ্বলাব মই ৰাতিপুৱা চাগে দেখুৱাবলৈ নোৱাৰিম এতিয়াই দেখুৱাই লৈছোঁ মেজিটো আমাৰ এয়া চাওক মানে দেখিব নোৱাৰিম মানে কি আজিতো শুওঁতে দেৰি হ'ব তাৰপিছত আৰু এয়া বাহিৰতো একুৰা জুই এয়া চাওক আৰু বোলে ভিতৰত খানা বনাই আছে সেইডালে কপিৰাইট লগাব এতিয়া মোৰ ভিডিঅ' জুই ফুটিলে সেইটো লাগিব দেই সেইটোৱে কৈছোঁ সেইটো ফুটিলে নিদিয়ে घर में दहिया घर में चौरा अपनी भाई रसगुल्ला रसगुल्ला जाती है तब फूल गए अपने भाई को नाश कैसे आप यार हम देख रहे हैं नसीब দেখিলে কথাটো বুজি নাই পাই জুইটো বেছিলে এখন গলিব সেইকাৰণে এখন কমাই তাৰপিছত নোৱাৰে এয়া আপোনালোকে দেখি আছে আমাৰ বিহু ভাত খালোঁ ভাতখিনি কিন্তু ভাত খোৱা সময়তে আমাৰ কাৰেণ্ট গুচি গ'ল মানে আন্ধাৰ হৈ গ'ল সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া লাষ্ট অলপ এইখিনি মানুহ বহি আছোঁ মাইকীখিনি মতা মানুহখিনি গোটেইখিনি গুচি গ'ল আৰু কাৰণ তেওঁলোকে আৰু খাই মেলি বিহু লাগে অলপ নহয় জানো সেইকাৰণে ঘৰলৈ গুচি গ'ল আৰু এতিয়া চাই থাকক আৰু মাঘতে ভোগালী দেই সেইটো মামু লাষ্টত ভ্লগটো মই অলপ অলপ মাৰিছিলোঁ তো খানাখিনি দেখুৱাবলৈ থাকি গ'ল লাষ্টৰখিনি দেখাই দিছোঁ আৰু নাচনী গ'ল নাচনী নাচিলেতো এলাই দিলোঁ আৰু চবকে দেখাই দিছোঁ
দেখা মইতো কাইলৈ ৰাতিপুৱা উঠিব নোৱাৰো মই এতিয়াই দেখা লৈছো কাইলৈ ৰাতিপুৱা দেখাব নোৱাৰো আমিও উঠো আকৌ আমি লগবোৰ জানিব লাগে আহক অকলে অকলেহে ফেচবুকত দেখে লগবোৰতো নেদেখে মোৰ আন্ধাৰ হৈছে নি বাৰু সঁচাকৈ আন্ধা হৈছে মই ভিডিঅ'টো অকণ কৰি ল'লোঁ বাৰু দেই ভিডিঅ'টোহে অকণ কৰি ল'লোঁ নহয় এইটো কিবা তোমাৰ পোহৰ অহা কিবা আছে মোহিনীৰ অমিত হক মায়ে